কি খবৰ আশা কৰোঁ সকলো ভালে আছে ময়ো বহুত ভালে আছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি এটা মই নতুন ৰেচিপি লৈ আহিছোঁ গাহৰি মাংসৰ লগত কলডিলৰ ৰেচিপি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ গোটেইখিনি মই যোগাৰ কৰি ল'লোঁ পিঁয়াজ আদা নহৰু আলু আৰু কলডিল মিহি মিহিকৈ কাটি ল'লোঁ গোটেইখিনি যোগাৰ হৈ গ'ল কেৰাহীটো পাতি দিলোঁ আৰু এতিয়া কেৰাহীটো যিহেতু গৰম হৈ গ'ল মই তেল দি দিলোঁ তেলখিনি গৰম হৈছেহি এতিয়া মই তেলত পিঁয়াজখিনি এড কৰি দিলোঁ ধুনীয়াকৈ পিঁয়াজখিনি মই ভাজি ল'ম আটাখনেৰে ধুনীয়াকৈ লৰাই ল'লোঁ পিঁয়াজখিনি যিহেতু ভাজা হৈ গ'ল এতিয়া মই এড কৰি দিম মছলাখিনি ইয়াত দিছোঁ জিৰা দিছোঁ জলকীয়া গৰম মছলা হালধি গুড়ি মছলা আদা নহৰু পেষ্ট গোটেইখিনি মিক্স কৰি মই তেলতে ভাজি লৈছোঁ প্ৰায় মছলাখিনি ভাজা হৈ গৈছে এতিয়া মই মাংসখিনি এড কৰি দিলোঁ মাংসখিনি মই বইল কৰি লৈছোঁ আৰু মছলাখিনিৰ লগত ধুনীয়াকৈ মই মাংসখিনি মিহলাই লৈছোঁ আলু এড কৰি দিছোঁ কালাৰটো কিন্তু বৰ ধুনীয়া হৈ আহিছে ঢাকনাখন মাৰি দিলোঁ অলপ সিজিবলৈ দিম এতিয়া মই এড কৰি দিম কলডিলখিনি এয়া এড কৰি দিলোঁ আৰু ধুনীয়াকৈ মই মাংসখিনিৰ লগত মিহলাই লৈছোঁ এয়া খাই বহুত সোৱাদ হয় আপোনালোকেও এনেকৈ বনাই খাব গাহৰি মাংস সকলোৰে প্ৰিয় নহয় জানো বাৰু সোৱাদ অনুযায়ী মই নিমখ দিলোঁ আটাখনেৰে ধুনীয়াকৈ মিহলাই লৈছোঁ সিজিবলৈ দিম অলপ প্ৰায় সিজা হৈ গৈছে এতিয়া মই এড কৰি দিম পানী ধুনীয়াকৈ মিলাই ল'লোঁ হাতাখনেৰে এয়া উতলি আছে হৈছেহি মোৰ প্ৰায় 90% হ'লহি
কালাৰটো বহুত ধুনীয়া। এয়া হৈ গ'ল প্ৰায় মই বনোৱা ৰেচিপি। এয়া যদি খায়ো সোৱাদ হৈছে, ধুনীয়া হৈছে, আপোনালোকে বনাই খাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'ত মই আকৌ লগ পাম আপোনালোকক। আজিলৈ ইমানেই আছিলে। বাই বাই।